हेलो फ्रेंड्स नमस्कार जनाइছোঁ আপোনালোক সকলোকে আৰু লগতে মই মোৰ এই হাইনাশ্ৰীবোৰ ইউটিউব চেনেলটোত আপোনালোক সকলোকে আদৰণি জনাইছোঁ আৰু আজি এটা বিশেষ সৰুকৈ ভিডিঅ' এটা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মানে আজি হৈছে মোৰ ভণ্টিৰ বাৰ্থডে ফালে আছে আমাৰ বাৰ্থডে গাৰ্ল আমাৰ মইনা কোৱা নমস্কাৰ কোৱা নমস্কাৰ মোৰ আজি বাৰ্থডে আৰু আৰু কোৱা এইফালে ধুনীয়া ধুনীয়া চোলা পিন্ধিছে চোলাটো কোনে দিছে মুনু চোলাটো কোনে দিছে তোমাক এইটো নতুন চোলাটো জেঠা আৰু এইটো জেঠাই দিছে ন অঁ আৰু ব্ৰেচলেটটো দেখি দিয়া আৰু ইফালে জেঠাই দিছে আৰু কি দিছে জেঠাই কোৱা চোলাটো দেখাই দিয়াচোন ধুনীয়া চোলা দিছে ন জেঠাই জেঠাই দিছে ৱাও ইমান ধুনীয়া ন জেঠা থেংক ইউ দিছা নে নাই থেংক ইউ দিছা জেঠা আহিবনে নে এতিয়া আহিব তোমাৰ কিমান ইয়াৰ্ছ হ'ব এইবাৰ স্কুলত যাবা ন স্কুলত কোনটো স্কুলত যাবা কৈ দিয়া দাদা স্কুলটোৰ নাম কি কোৱা অক্সিলিয়াম কনভেন্ট হাই স্কুল সেইটো স্কুল যাবা তুমি আৰু আমি এতিয়া ইফালে বেলুন ফুলাই আছোঁ ইফালে আছে ইতিশা ইফালে চোৱা ইফালে 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 চোৱা কি কৰিছা বেলুন বেলুন এটা দেখাই দিয়োচোন অঁ তুমি ফুলাবা আমাৰ বেলুন চেলুন ওলোৱা হৈ গ'ল আৰু আমাৰ বাৰ্থডে গালে গিফ্ট পাই পেনে মানে লগে লগে খুলি দিলে আৰু কোনে দিছে এইটো বুনুবা আৰু দিছে কি হয় এইটো কি হয় এইটো অঁ পাও ইমান ধুনীয়া ন ভাল লাগিছেনে নাই তোমাৰ আমাৰ বাৰ্থডে কেক কাটিব আমার মামি ভাত বনাই আছে যেহেतु जियोकर बर्थडे है मामी कैसा लगा आपको बेटी का बाद जो बर्थडे है बहुत अच्छा लगा और नाली মাংস বনাইছো লোকেল মুৰ্গী
যিহেতু আজি বাৰ্থডে আছিলে চ' এতিয়া সকলো আলহী আহি গ'ল আমি ভাত পানী খাই ল'লোঁ তাৰ পাছত এতিয়া ৰাতি হ'ল প্ৰায় 9টা বাজিল আৰু এতিয়া মই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিম বুলি ভাবিছোঁ এতিয়া আপোনালোক সকলোকে বাই 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 বাই